নমস্কাৰ। যিখিনি মই এইকেইদিনত তিনিটা পৰিষদীয় সমষ্টিত আহি থকা 9 এপ্ৰিলত যিটো বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ সভাবিলাকত গৈ খুব ভাল লাগিছে। যিহেতু সকলো ৰাইজে উঠি ফুৰি মোক আদৰি লৈ যায় মিটিং কৰাৰ সুবিধাটো দিছে। সেই হিচাপে ৰাইজে যিটো কৈছে এইবাৰ আপুনি জয় হ'ব, এই কথা মতে বৰ্তমান যি এটা ঢৌ আহিছে মই নিশ্চিত বুলি ভাবিছোঁ। ইয়াৰ একমাত্ৰ কথাই হ'ল যিহেতু আমাৰ কণ্টেষ্টটো বিজেপিৰ লগতে হ'ব। যিজন ব্যক্তিক বিজেপি দলে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে তেখেতৰ নিজৰ ভোটটো 9 তাৰিখে অহা 9 তাৰিখে নিৰ্বাচনৰ দিনা দান কৰিব নোৱাৰে, পৰিয়ালৰ ভোটটোও দিব নোৱাৰে তেখেতে। সেই হিচাপে আমাৰ যিটো গড়েশ্বৰ বিধানসভা ভিতৰত যে আমাৰ সুসন্তানবিলাকৰ ভিতৰতো টিকেটৰ ডিমাণ্ডাৰ আছিল, লোকেল 3জন মানে প্ৰতিনিধিত্ব কৰাৰ কাৰণে টিকেটৰ ডিমাণ্ড কৰিছিল। এই লোকেলবিলাক নিদিয়াকৈ চালানী কেণ্ডিডেট বুলি ৰাইজে কৈছে, আমি কোৱা নাই। যিহেতু তেখেতৰ ঘৰটো ভিক্টৰ দাসৰ ঘৰটো তামোলপুৰ বিধানসভা সমষ্টিৰ ভিতৰতহে, গড়েশ্বৰত নহয়। তাৰ কাৰণে আমাক লোকেলটোৱে লাগে। লোকেল বৰ্তমান যাত্ৰা যিটো নিৰ্বাচন এইবাৰে প্ৰথম এই গড়েশ্বৰ সমষ্টিত নতুনকৈ গঠিত হৈছে। হিচাপে নিজৰ সন্তানক আমি নিদিয়াকৈ চালানী কেণ্ডিডেটক যদি দি থয় নহ'লে চালানীয়ে হৈ থাকিব বুলি কৈছে। হিচাপে তাৰ কাৰণে ৰাইজে আপুনি আমাৰ নিজৰ সন্তান, আপোনাক আমি সকলো সময়তে লগ পাই আছোঁ, সেই সেনেধৰণৰ কথাবিলাক ৰাইজৰ মাজত চৰ্চা হৈছে। যিহেতু মই দুবাৰকৈ MCLA হ'লোঁ, তিনিবাৰকৈ ইলেকশ্যন খেলিলোঁ, প্ৰতিনিধিত্ব কৰিলোঁ, এৰিয়াত প্ৰাৰ্থী হিচাপে ৰাজনীতি হিচাপে গাঁও চুকে কোণে মিটিং সেনেকা মেল মিটিঙত গ'লোঁ, চিনাকি মোৰ আছে হিচাপে ৰাইজে মোক আদৰি লৈছে। বিজেপি দলৰ MLAও আছে ইয়াত, মানে MPও আছে ইয়াত বিজেপি দলৰ। তেখেতসকলৰ নজৰত ৰাখা